নমস্কাৰ, স্বাগতম জনাইছোঁ বাস্তৱ ব্লগছ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে। আজি শ্বুটিঙৰ কাম আৰম্ভ কৰি দিছোঁ আৰু 15 আগষ্ট তাৰিখে আমাৰ স্বাধীনতা দিৱসৰ দিনাখনিয়ে আপোনালোকে আমাৰ চুটি ছবিখন অসমীয়া পাব। স্বাধীনতা দিৱসৰ উপলক্ষে আমি বনাই প্ৰস্তুত কৰিম আৰু ঠিক 15 আগষ্টৰ দিনা ৰাতিপুৱা 9 বজাত আপোনালোকে চাবলৈ পাব। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক। মই কেনেকৈ শ্বুটিং কৰে, কি হয় কি নহয় আপোনালোকক দেখুৱাম। চ' আমি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ, তো চাই থাকিব। আজি খোজকাঢ়িহে আহিছোঁ, যিহেতু মোৰ চাইকেলখনো বেয়া হ'ল। আজি শ্বৰ্টকাট মাৰিম, আজি হাকোবা হৈ যাম হাবি হৈ পিনি। চ' আপোনালোকে চাই থাকিব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে। চ' মই আপোনালোকে দেখিবলৈ পাই আছে হাবিৰ মাজেৰে পূৰা জংঘল ফালি একদম গৈ আছোঁ গন্তব্য স্থানলৈ। চ' আপোনালোকে চাই থাকিব আৰু মই আপোনালোকক নামদাংখনো দেখুৱাম। আমাৰ নামদাংখনো চাব। যথেষ্ট পানী হৈ আছে, যিহেতু আমাৰ এইফালে বৰষুণ দিলেই ডাঙৰকৈ এজাক ফুল্টি হৈ যায়। যিহেতু আগতে যে খুব বৰষুণ দি আছিলে নেৰানেপেৰাকৈ, সেই তেতিয়াই পানী যথেষ্ট হৈছিলে যে সেই পানীখিনি গোট খাই আছিলে আৰু ৰ'দটো বেছি দিন দিয়াই নাই। আকৌ যদি বৰষুণ দি দিয়ে তেনেহ'লে পানী হ'বই, হৈয়ে থাকিব। এতিয়া চাই থাকিব ভিডিঅ'টো। চ' আপোনালোকে দেখিবলৈ পাই আছে যথেষ্ট পানী হৈ আছে আমাৰ এই নামদাংখনত। বৰষুণৰ ফলতে বহুত পানী জমা হৈ আছে। মোক সেইকেইটাই নিবলৈ আহি আছে, তাইক দেখিছেনে নাই দেখা, সেইকেইটা আমি এতিয়া গৈ আছোঁ। চ' চাই থাকিব। যেনে তেনে হাকোডাল পাৰ কৰিলোঁ আৰু এতিয়া আমি গৈ আছোঁ গন্তব্য স্থানলৈ, য'ত আমাৰ শ্বুটিং হ'ব। আৰু আপোনালোকে চাই থাকিব, 15 আগষ্টত আহি আছে স্বাধীনতা দিৱসৰ ওপৰত এখন নতুনকৈ শ্বৰ্ট ফিল্ম উলিয়াইছিলোঁ। চ' আপোনালোকে চাব আৰু মই এহেঁতৰ লিংকটো দি দিম। তেখেতৰো এটা ইউটিউব চেনেল আছে, আপোনালোকে ছাপোৰ্ট কৰিব। চ' চাই থাকিব। ইয়াৰ চেনেল এটা আছে, তই নামটো কৈ দে। বৰুৱা ৰঞ্জিত। আৰু আপোনালোকে চাব আৰু ছাপোৰ্ট কৰিব। আমাৰ শ্বৰ্ট ফিল্মৰ প্ৰথমটো চিন হৈ আছে, আপোনালোকক দেখুৱাই আছোঁ। চ' আপোনালোকে চাব। চ' আপোনালোকে দেখি আছে আমাৰ শ্বুটিং হৈ আছে। আমাৰ এফালে কেমেৰামেন আছে, কেমেৰামেনে পূৰা ভিডিঅ' বনাই আছে। আৰু আপোনালোকক এনেই অকণমান দেখুৱাইছোঁ, সম্পূৰ্ণকৈ দেখুৱাই দিয়া নাই। আপোনালোকে সম্পূৰ্ণকৈ যিহেতু দেখুৱাই দিলে আপোনালোকে ভিডিঅ'টো নাচায়, সেইকাৰণে মই ইউটিউব চেনেলত দিম 15 আগষ্ট তাৰিখে, আৰু সেইদিনাখনিয়ে চাব আৰু আগুৱাই ল'ব। ধন্যবাদ। মেইন ব্যক্তিজন এজন আমাৰ কেমেৰামেন, আৰু সেইগৰাকী আপোনালোকে দেখি আছে গৈ আছে এক্টৰণী। চ' চাই থাকিব, মই দেখাইছোঁ আজি এক্টৰসমূহক। ডাইৰেক্টৰ ছাৰ একদম পূৰা বিজি হৈ আছে। ৰণদীপ আৰু কেমেৰামেন আমাৰ ধুনীয়াকৈ একদম বহি আছে আৰু সেইফালে ফেন চলি আছে, আপোনালোকে দেখি আছে বতাহ লৈ। এতিয়া মোৰ চিনটো আছে, চ' মই চিনটো কৰি লওঁগৈ আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ। 15 আগষ্টত আহি আছে অধিকাৰ, আপোনালোকে চাবলৈ নাপাহৰিব। ধন্যবাদ।